স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ কাষলৈ আৰু ভিডিঅ'টো সকলোৱে আঁকোৱালি ল'ব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক আজি মই ভিডিঅ'টোৰ সৈতে আগবাঢ়োঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম মোৰ কাপোৰৰ 5টা লুক, 5 বেলেগ বেলেগ ধৰণৰ কাপোৰ পিন্ধিম আৰু কাপোৰ কেইযোৰত মোক কেনেকুৱা লাগে আপোনালোকে কমেণ্টত নিশ্চয় জনাবলৈ নাপাহৰিব। তেন্তে ব'লক এতিয়া প্ৰথম কাপোৰ আৰম্ভ কৰোঁ। এইযোৰ ড্ৰেছত মোক কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক বহুত মৰম আৰু আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি ভিডিঅ'টো চাই কেনে গ'লে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজি এই ভিডিঅ'টোৰ পৰা মই ভ্ৰমণবোৰ চাই বিদায় ল'লোঁ। তেন্তে বাই বাই। আকৌ নেক্সট ভিডিঅ'লৈ পুনৰ আহিম আপোনালোকৰ কাষলৈ।